নমস্কার ভাই। নমস্কাৰ। আপনার সমষ্টিটো কোনটো পড়ে? ওদালগুৰি। ওদালগুৰি। হয় আহি আছে এই বিধানসভা নির্বাচন। হয় এই নির্বাচনত বিপিএফৰ পৰা ৰিপন দৈমাৰী হয় আৰু ইউপিপিএলৰ পৰা দীপেন বড়োক কেন্ডিডেট দিয়া হৈছে। আপুনি কাক ভোট দিব? বিপিএফক দিম। আপুনি ৰিপন দৈমাৰীক কিয় ভোট দিব? আমাৰ কাম কাজ কৰি আছে ভাল, আমাক সহায় দিছে, ভাল ভাল সহায় দিছে। বেলেগ দলৰ নেতাসকলে কয় 17 বছৰত বিপিএফে একো কৰা নাই বুলি, একো উন্নতি কাম কৰা নাই বুলি কৈ আছে। নাই কৰি আছে, বিপিএফে কৰি আছে। আপুনি ৰিপন দৈমাৰীক ভোট দিব? হয়। এই বিধানসভা নির্বাচন, এই নির্বাচনত আপনি ইউপিপিএলক ভোট দিব না বিপিএফক ভোট দিব? যোনটো আমার পছন্দ হয় এইটো আমি দিম। ইউপিপিএলৰ দীপেন বড়ো আছে আৰু বিপিএফৰ ৰিহন দৈমাৰী আছে। আপুনি কোনটো দলক ভাল পায় আৰু কাক ভোট দিব? এইটোত আমি কেনেকৈ কম, এইটো আমি এইটো ক'ব নোৱাৰিম না আমি। বিপিএফক দিব না ইউপিপিএলক দিব? এতিয়াতো আমাৰ বিপিএফ চৰকাৰ হৈছে, কি দিব লাগিব? ৰিহন দৈমাৰী। ৰিহন দৈমাৰী। আপুনি বিপিএফক কিয় ভাল পায়? আগৰ পৰা 17 বছৰ কৰিছে সি, সেই কাৰণে ভাল পাওঁ। কিছুমান মানুহ বিলাকে কয় 17 বছৰত একো উন্নতি কাম কৰা নাই বুলি কৈ আছে। যাৰ কিবা কথা থাকিলে ক'ব পাৰে। আহি আছে বিধানসভা নির্বাচন, এই নির্বাচনত ইউপিপিএলক ভোট দিব না বিপিএফক ভোট দিব? এইটো পিছত দেখা যাব, ভগৱানে কোনটো কৰে এইটো পিছত হ'ব, টাইম আহিলেহে গম পাম।